সাবস্ক্ৰাইব কৰক সমৰ কলিতা চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ' পাবৰ বাবে। हेलो फ्रेंड्स, मोर नाम सমৰ কলিতা और मोर चेनेल आपलोक बहुत बहुत स्वागतम। इटू जेरक्स मेसिनर कायकरा 1800 यू मॉडल है 1800 इटू जेरक्सर केतियाबा किछुमान कमन प्रब्लेम थाके जे आपुनि जेतिया किछुमान प्रिंट करिब तेतिया आपनार क्लियरिटी नहय। जेने आपलोक मैं देखुवाई दिसु इखन ओरिजिनल डकुमेन्ट्स है मोर ओरिजिनल डकुमेन्ट्स लक इखन चाওক इखन ओरिजिनल डकुमेन्ट्स यार एबिलक चाওক इखिनित धुनियाকৈ यार जो डू नट टाच यार लिखा दा डू नट टाच दा सपोर्ट लिखा इखन धुनियाকৈ क्लियर আছে কিন্তু যোনখন মই কপি কৰিছো ইখন কপি কৰাখন চাওক ইয়াত ক্লিয়াৰিটি হোৱা নাই। অৰিজিনেলখন কি ধুনিয়াকৈ ক্লিয়াৰ আছে কিন্তু কপি কৰাখন ক্লিয়াৰ কৰা নাই, গতিকে এইটো প্ৰিণ্টটো ভাল হোৱা নাই, জেৰক্সটো ভাল হোৱা নাই। গতিকে আপোনালোকৰ যদি এনেকুৱা জেৰক্স প্ৰিণ্ট জেৰক্স মেচিন আছে আপোনালোকে এইটো কেনেকৈ ঠিক কৰিব ভিডিঅ'টো শেষলৈ চাওক, মই ইয়াত আপোনালোকক সলিউশ্যন দিম। পোনপ্ৰথমতে আপোনালোকে সিস্টেম মেনুৱেল কাউণ্টাৰত এবাৰ ক্লিক কৰি দিয়ক। এতিয়া ইয়াত অ'কে আছে আৰু ইয়াৰ আপোনাৰ এইটো অপশ্যনৰ চুইচ হয়, এইটো ওপৰত এইটো তলত। এতিয়া আপুনি ওপৰতে এবাৰ টিপি দিয়ক, ইয়াত আহিছে এডজাষ্ট মাইণ্ড, এতিয়া এডজাষ্ট মাইণ্ডত আপুনি অ'কে কৰি দিয়ক। এতিয়া আহিছে এতিয়া আপুনি আৰু এবাৰ অ'কেৰ ওপৰতো প্ৰেছ কৰি দিয়ক। এতিয়া আহিছে সাৰ্ভিস সেটিং, এতিয়া সাৰ্ভিস সেটিঙত আপুনি সিম্পলি অ'কে কৰি দিয়ক। এতিয়া ড্ৰাম ৰিফ্ৰেছ বুলি আহিছে, ড্ৰাম ৰিফ্ৰেছত আপুনি অ'কে কৰি দিয়ক। এতিয়া ড্ৰাম ৰিফ্ৰেছ ইয়েছ বুলি আহিছে, এতিয়া আপুনি অ'কে কৰি দিয়ক। এতিয়া চাওক ইয়াত আছে ৰিমাইনিং 120 ছেকেণ্ড, 120 ছেকেণ্ডৰ পিছত এইটো নিজে নিজে ষ্টপ হৈ যাব। তেতিয়া আপুনি আৰু এবাৰ আৰু দুবাৰ অ'কেটো টিপি পেলাই আৰু এনেকুৱা কৰিব, এনেকৈ আপুনি 5বাৰমান কৰিব লাগিব। মই দেখুৱাই দিম বাৰু ভিডিঅ'টোত, এতিয়া অলপ টাইম লাগিব সেয়েহে মই ভিডিঅ'টো পাছ কৰিছোঁ। অ'কে, এইটো মোৰ ৰিমাইণ্ডিং হৈ গ'ল। এতিয়া চাওক ইয়াত পুনৰবাৰ আহিছে ড্ৰাম ৰিফ্ৰেছ ইয়েছ নে ন, আপুনি এবাৰ ইয়েছ কৰি দিয়ক, অ'কে টিপি দিয়ক, দুবাৰ টিপি দিব। তাৰপিছত আপুনি এনেকৈ আপুনি এতিয়া 5-6বাৰমান কৰক। কৰাৰ পিছত আপোনাৰ যোনটো জেৰক্স মেচিনৰ এইটো যোনটো ড্ৰামৰ যোনটো প্ৰব্লেম হৈ থাকে, আপোনালোকৰ ড্ৰামটো ইয়াত থাকে, এইটো আপোনালোকৰ ড্ৰাম, ইয়াত যোনটো প্ৰব্লেম থাকে আপোনাৰ এইটো ঠিক হৈ যাব। গতিকে আপুনি দিছোঁ এনেকৈ আপুনি 5বাৰমান কৰক, তাৰপিছত আপোনালোকৰ জেৰক্স মেচিনটো নিশ্চয় ভাল হৈ যাব। এতিয়া আপোনালোকক মই অৰিজিনেল ডকুমেণ্টছখন জেৰক্স কৰি দেখুৱাই দিম বাৰু। এইখন মোৰ অৰিজিনেল ডকুমেণ্টছখন, এতিয়া মই চিম্পলি ইয়াত জেৰক্স কৰি দিছোঁ। এইখন ইয়াত চাওক, ইয়াত য'ত লিখা আছে সেইখন দেখুৱাই আছোঁ। এই চেণ্টেন্সটো ডু নট টাচ দ্য ছাপৰ্টেড এৰিয়া, এইখিনি আমাৰ যোনখন কপি কৰিছে আগতে যোনখন কপি কৰিছিলোঁ এইখন ইয়াত চাওক, এইখন ক্লিয়াৰিটি হোৱা নাছিল। কিন্তু এতিয়া যেতিয়া আমি জেৰক্স মেচিনটো ভাল কৰিলোঁ এতিয়া আপুনি চাওক বহুত ধুনীয়াকৈ ক্লিয়াৰিটি হৈ গৈছে। এইখন আমি আগতে কপি কৰা ডকুমেণ্টছখন এইখন চাওক ক্লিয়াৰিটি নাছিল, এতিয়া যোনখন ডকুমেণ্টছ কৰিলোঁ জেৰক্স কৰিলোঁ এইখন চাওক, এইখন ধুনীয়াকৈ ক্লিয়াৰিটি হৈছে। গতিকে আপোনালোকেও এনেকৈ আপোনালোকৰ জেৰক্স মেচিন যোনটো কায়কৰা 1800 এইটো জেৰক্স মেচিন আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকে চলিউশ্যন ঠিক কৰিব পাৰে মোৰ এই ভিডিঅ'টো চাই। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো লগতে দাবক, যাতে মই এনেকুৱা ভিডিঅ' দিলে পোনপ্ৰথমে আপোনালোকে পায়। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।